ভূমিদানৰ ক্ষেত্ৰত হাগ্ৰামাই কি স্থিতি লৈছিলে আৰু এতিয়া আমাৰ BTR চৰকাৰখনে বিজেপি আৰু ইউপিপিএলৰ চৰকাৰখনে কি স্থিতি লৈছে ৰাইজে এতিয়ালৈকে গম পাই গৈছে। কাৰণ 2 লাখৰ অধিক ভূমিপাট্টা দিয়া হ'ল। কোন জনগোষ্ঠীয়ে কিমানখিনি ভূমিপাট্টা পাবলৈ সক্ষম হ'ল। মই এজ এ BTRৰ নাগৰিক হিচাপে বিজনী সমষ্টিৰ বিধায়ক হিচাপে মই BTR চৰকাৰখনক বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া EM ৰেভিনিউ ডিপাৰ্টমেণ্ট তেওঁক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে ইমান দিনে যিটো সমস্যা সমাধান হোৱা নাছিলে এই সমস্যা তেওঁলোকে বিশেষকৈ 6 শিডিউল এৰিয়াত এটা এক্সাম্পল হিচাপে থিয় কৰাইছে, য'ত আজিলৈকে কোনো ভাৰতবৰ্ষৰ তেনেকুৱা এক্সাম্পল নাছিলে তেওঁলোকে থিয় কৰাইছে। ভূমিদানৰ ক্ষেত্ৰত হাগ্ৰামাই কি স্থিতি লৈছিলে আৰু এতিয়া আমাৰ BTR চৰকাৰখনে বিজেপি আৰু ইউপিপিএলৰ চৰকাৰখনে কি স্থিতি লৈছে ৰাইজে এতিয়ালৈকে গম পাই গৈছে। কাৰণ 2 লাখৰ অধিক ভূমিপাট্টা দিয়া হ'ল, আজিয়ে প্ৰায় 19,000 দিয়া হ'ল। ঠিক তেনেকৈ মই ভাবোঁ যে এই সমস্যাবোৰ এটা সময়তে ৰাজনীতিকৰণ কৰা হৈছিলে। যোৱা লোকসভাতে মোৰ সমষ্টিয়ে হওক বা বিভিন্ন সমষ্টিতে এই ভূমিৰ কথাটো লৈ বিভিন্নভাৱে ৰাজনীতিকৰণ কৰা হৈছিলে, কিন্তু ইতিমধ্যে যিটো তেওঁলোকে ৰাজনীতিকৰণ কৰা হৈছিলে তাৰ জবাব পাই গ'ল। আজি আমি চিডলিত এই বিজলী বজাৰৰ যিটো মাৰ্কেট ছেট আছে কাজলগাঁৱৰ, সেই তাতেই এই ভূমিপট্টা দিয়া হ'ল প্ৰায় 1886 জন মানুহক। তেনে ক্ষেত্ৰত মই ভাবোঁ বিভিন্ন জাতি জনগোষ্ঠী আমি ৰাখিছোঁ, বঙালী আছে, নেপালী আছে, আপোনাৰ আদিবাসী আছে, বড়ো আছে, মাইনৰিটি আছে, সকলোকে ইয়াতে সম অধিকাৰ দিয়া হৈছে আৰু তেওঁলোকে পাবলৈ সক্ষম হৈছে। মই ভাবোঁ যে যিখিনি আমাৰ চৰকাৰৰ ওপৰত বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত ইলিগেশ্যন আছিলে সেইখিনিৰ উপযুক্ত জবাব আজিৰ পৰা তেওঁ দিব আৰম্ভ কৰিছে।